হেল্ল' এভৰিৱান, আজি মাছৰ বজাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱাই কাষৰ বজাৰখনৰ পৰা গৈ এপোৱা ভাঙোন মাছ ল'লোঁ। দাদাজনে বৰ ধুনীয়াকৈ কাটি বাছি দিলে বাৰু মাছখিনি। ঘৰ আহি পোৱাৰ পাছত মাছখিনি ভালদৰে ধুই ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ। অলপমান নিমখ আৰু হালধি দি লৈ পেলাই মাছখিনি ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া ভাজিম আৰু। আগতে দেউতাই ঘৰত মাছ খাই খুব ভাল পাইছিলে আৰু তাত বিশেষকৈ ভাঙোন মাছ খাই খুব ভাল পায় দেউতাই। তো সদায় ভাঙোন মাছ যেতিয়া আনে মই ঘৰত সদায় আপত্তি কৰোঁ, কিয়নো সদায় ভাঙোন মাছেই আনা বুলি। কিন্তু এতিয়া লাহে লাহে ময়ো ভাঙোন মাছ খাই ভাল পোৱা হৈছোঁ। এয়া এখন পেনত তেল অলপ গৰম কৰি লৈ তাত এতিয়া মই মাছকেইটা এটা এটাকৈ ভাজি ল'ম। আৰু ইয়াৰ লগত ৰান্ধিবলৈ আজি বজাৰৰ পৰা আনিছোঁ এয়া চুকা শাক। চুকা শাকেৰে মই আগতে মাছৰ তৰকাৰী বনাই পোৱা নাই। সেয়েহে শাকখিনি আনোতে মাক ফোন কৰি সুধি ল'লোঁ কেনেকৈ বনায়। মায়ে ক'লে যে পালেং শাক যেনেকৈ বনোৱা তেনেকৈ বনালেই হ'ল। সেয়েহে ধুনীয়াকৈ শাকখিনি ধুই এয়া কাটি ল'লোঁ। আৰু আনফালে মোৰ মাছ ভজা হৈ গৈছিলে। এয়া মই এতিয়া সেই একেখন পেনতে অকণমান তেল আৰু তাতে অকণমান পাঁচফোৰণ আৰু 3টামান জলকীয়া এয়া ধুনীয়াকৈ দি ল'লোঁ। দি হোৱাৰ পাছত মই এতিয়া ইয়াতে শাকখিনি ভালদৰে ভাজি ল'ম। শাকখিনি ইয়াতে এতিয়া অলপমান নিমখ হালধি দি লৈ পেলাই মই শাকখিনি ভালদৰে ভাজি লৈছোঁ প্ৰায় 5 মিনিটমান সময়। আগতে মায়ে চুকা শাকৰ মাছৰ তৰকাৰী বনাই খুৱাইছিলে, কিন্তু মইহে বনাই পোৱা নাছিলোঁ। সেয়েহে আজি প্ৰথমবাৰৰ বাবে বনাইছোঁ, নাজানো আৰু খাবলৈ কেনেকুৱা হয়। এতিয়া শাকখিনি ভাজি হোৱাৰ পাছত মই এটা বিলাহীও এড কৰি দিলোঁ। এনেই শাক টেঙা, তাতে মই আৰু বিলাহীও দি দিছোঁ, নাজানো আৰু কি হয়। তাৰপাছত এয়া সিজোৱা আলু এটাও তাতে দি ল'লোঁ। দি লৈ পেলাই এতিয়া ধুনীয়াকৈ গোটেই চব্জিখিনি ভালদৰে ভাজি ল'ম। ঠাণ্ডা দিনকেইটা এইটো কাৰণেই ভাল লাগে যে বজাৰত ইমানবোৰ শাক চব্জিৰে ভৰি থাকে। বিশেষকৈ শাকখিনি খাবলৈ পাওঁ যে, সেইটো কাৰণে ঠাণ্ডা দিনটো ভাল লাগে বাৰু দেই। আৰু এয়া এতিয়া ধুনীয়াকৈ মোৰ চব্জি ভাজা হৈ গৈছিলে। এতিয়া তাতেই মই অলপমান কুহুমীয়া পানী দি দিলোঁ আৰু এয়া মোৰ তৰকাৰী উতলি আছে। তাতে মই খাবলৈ এয়া মাছকেইটা তৰকাৰী দি দিলোঁ। ৰাতিলৈকো একেবাৰে বনাই থৈছোঁ। আৰু এয়া মোৰ অলপমান 10-15 মিনিটমান সময় উতলাৰ পাছতেই মোৰ এয়া তৰকাৰী হৈ গ'ল। তৰকাৰীখিনি হোৱাৰ পাছত এয়া ধুনীয়াকৈ ইয়াতে অলপমান ধনিয়াও এড কৰি দিছিলোঁ, কিন্তু সেইখিনি আৰু দেখুওৱা নহ'ল। এয়া তৰকাৰী হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ মোৰ খাবৰ বাবে ভাত সাজ বাঢ়ি ল'লোঁ। ধুনীয়াকৈ ভাত আৰু আপোনাৰ টেঙা তৰকাৰীৰ সৈতে মাছ আৰু লগতে ভজা মাছ এটা লৈ পেলাই ভাত সাজ খাবলৈ বৰ সোৱাদ লগা হৈছিলে। খাই ভাল লাগিলে।